নমস্কাৰ, মই তন্দ্ৰালী। পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি গ'লোঁ। আজি আপোনালোকক মই বনাই দেখুৱাম পিয়াজি। যিহেতু এতিয়া লকডাউনো চলি আছে, আজি বতৰটো ডাৱৰীয়া হয়, সেইকাৰণে মই ভাবিলোঁ আজি আবেলিৰ চাহকাপ পিয়াজিৰ সৈতে খাওঁ বুলি। বলকচোন এতিয়া মই কিদৰে পিয়াজি বনাওঁ আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পিয়াজিটো বনাবৰ কাৰণে আপোনালোকক এইবোৰ বস্তু লাগিব। এয়া মই দেখুৱাই কৈ আছোঁ। এয়া পিঁয়াজ লাগিব, মই পিঁয়াজ কাটি লৈছোঁ। এয়া নৰসিংহৰ পাত লৈছোঁ কেইপাতমান, আৰু এয়া জলকীয়া লৈছোঁ। তাৰপিছত এয়া ধনিয়া কাটি লৈছোঁ। এয়া পিঠাগুড়ি লৈছোঁ। এয়া বেচন লৈছোঁ। এয়া নিমখ এচামুচ লৈছোঁ, হালধি এচামুচ লৈছোঁ আৰু জলকীয়া গুড়ি এচামুচ লৈছোঁ। ফাৰ্ষ্ট মই পিঁয়াজখিনি দি দিলোঁ। পাত্ৰটোত মই পিঁয়াজখিনি লৈ লৈছোঁ। এতিয়া মই জলকীয়া কাটি থোৱা জলকীয়াখিনিও দি দিলোঁ, আৰু মই নৰসিংহৰ পাতকেইটা মোহাৰি লৈছোঁ। মোহাৰি লৈ কিনে দি দিলোঁ। এতিয়া মই কাটি থোৱা ধনিয়াখিনি মিহলাই দিলোঁ ইয়াতে। এতিয়া মই নিমখখিনি দি দিছোঁ। এয়া জলকীয়া গুড়ি অকণমান দি দিলোঁ, আৰু অকণমান হালধি দি দিছোঁ। নেক্সট মই বেচন দি দিলোঁ। এয়া আৰু এতিয়া মই দিম অকণমান পিঠাগুড়ি। এতিয়া মই ইয়াতে পানী অকণমান মিক্স কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ হাতেৰে গোটেইখিনি মিক্স কৰি ল'ম। আপুনি চামুচেৰেও কৰিব পাৰে, কিন্তু হাতেৰে মিক্স কৰিলে ধুনীয়া হয়। মই এনেকৈ ধুনীয়াকৈ হাতেৰে মিক্স কৰি লৈছোঁ। এয়া মই ধুনীয়াকৈ মিশ্ৰণ কৰি ল'লোঁ গোটেইখিনি। যদি আপুনি ভাবিছে বেচনটো কম হোৱা বুলি, আৰু আপুনি আৰু অকণ বেচনো দিব পাৰে। এনেকৈ ধুনীয়াকৈ পিঁয়াজখিনি মিশ্ৰণ হোৱালৈকে আপুনি মোহাৰি থাকিব। মই আৰু অকণ দি দিলোঁ বেচন। এতিয়া মই এটা এটাকৈ দি গৈ আছোঁ এনেকৈ। আৰু যেতিয়া আপুনি পকৰা বনাব, তেতিয়া আপুনি গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'ব। এয়া পকৰাকেইটা মই লুটিয়াই দি আছোঁ। এয়া ৰঙচুৱা হৈ আহিছে, মানে ফাইনেলি পকৰাকেইটা সিজি উঠিছে। এয়া পকৰাকেইটা ৰঙচুৱা হৈ উঠিছে, মানে পকৰাকেইটা অলৰেডি হৈ গৈছে। এতিয়া মই উঠাই দিম। এয়া উঠাই দিছোঁ। আৰু এনেদৰে আপুনি গৰমে গৰমে পিয়াজি চাহৰ সৈতে আলহীকো দিব পাৰে। যদি মোৰ অনুষ্ঠানটো চাই আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ।